বহুত মন কথা ক'লে আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথা আৰু বিভিন্ন আমাৰ দেশৰ ৰাজ্যৰ আৰু বিদেশী উন্নয়নৰ হকে লোৱা পৰিকল্পনাৰ বিষয়ে অৱগত কৰি বহুত কষ্টৰ মাজেদি মোক জয়যুক্ত কৰালে আৰু ইয়াৰ ফলস্বৰূপে মোৰ জীৱনটোত আজি এটা ডাঙৰ দায়িত্ব, এটা মোৰ প্ৰতি আস্থা, মোৰ প্ৰতি বিশ্বাস ৰাখি পেলাই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিচি অঞ্চলৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতেও যথেষ্ট এটা বিশ্বাসেৰে আজি মোক মুখ্যমন্ত্ৰী বা আমাৰ দলৰ তৰফৰ পৰা অসমৰ মন্ত্ৰী হিচাপে আজি মোক এই দায়িত্বটো অৰ্পণ কৰি আমাৰ সংবিধান মৰ্মে প্ৰথমটো বিধায়ক হ'বই লাগিব আৰু বিধায়কৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে নেতা হিচাপে চৰকাৰখনৰ বিভিন্ন তেওঁৰ সপোন, তেওঁৰ পৰিকল্পনা, তেওঁৰ আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ তেওঁ টিম হিচাপে মন্ত্ৰীসভা বনাইলে। গতিকে ইয়াৰ গুৰিতে আপোনালোকৰ, গতিকে তাৰ কাৰণে আপোনালোকক মই আন্তৰিক সেৱা জনাইছোঁ, মই ধন্যবাদ জনাইছোঁ। হয়, আমাৰ তামোলপুৰ হিচাপে মই যিদিনাৰ পৰা ৰাজনৈতিকভাৱে সমাজৰ লগত ৰাজনীতিক দল, ৰাজনীতিক নেতাসকলৰ লগত জড়িত হৈ কাম কৰি আহিছোঁ, তেতিয়াৰ পৰা তামোলপুৰৰ ৰাইজৰ সদায় এটা আশা আছিলে যে তামোলপুৰৰ পৰা মন্ত্ৰী হ'লেহে তামোলপুৰ অঞ্চলৰ উন্নয়নটো সম্ভৱ। আৰু সেইটো মনত পুহি ৰাখি সদায় ৰাজনৈতিকভাৱে আপোনালোকে সহযোগ কৰি আছে। সৰুৰে পৰা তামোলপুৰত সামাজিক কামৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকভাৱে মই সদায় ৰাইজৰ লগত থাকি কাম কৰাৰ সুযোগ পাইছোঁ। ছাত্ৰ জীৱনৰে পৰা মই নিখিল বড়ো ছাত্ৰ সন্থাৰ থকাৰ সময়তো তামোলপুৰৰ আমাৰ বন্ধু বান্ধৱসকলৰ লগত থাকি আৰু ইয়াৰ যিসকল নেতা আছিলে তেওঁলোকৰ লগত থাকি নাৰায়ণ গগৈ ডাঙৰীয়া, মদন মোহন বজাৰী ডাঙৰীয়া আৰু বহুতো আছে। আৰু সেইটোৰ দ্বাৰা তামোলপুৰ অঞ্চলৰ বিভিন্ন সামাজিকভাৱে কাম কৰা বিশিষ্ট ব্যক্তিসকলৰ লগত তেওঁলোকৰ মৰম পাবলৈ সক্ষম হৈছিল, তেওঁলোকৰ বিভিন্ন উপদেশ পাবলৈ সক্ষম হৈছিল আৰু মোৰ জীৱনৰ যিকোনো জটিলতাৰ সময়তো তেওঁলোকৰ পৰা মই সঁহাৰি পাইছিল। 2001 চনত মই ইয়াৰ পৰাই বিধায়ক হৈছিলোঁ। আপোনালোকৰ সকলোৰে মৰম, অৱশ্যে বৰ্তমানৰ ডেকা ল'ৰা বা উঠি অহা যুৱতীসকল হয়তো তেতিয়া সৰু আছিল, কাৰোবাৰ জন্ম হোৱা নাছিল 2001 চনত, যিসকল ভোটাৰে শক্তিশালীভাৱে এইবাৰ মোক সহায় কৰিলে, সমৰ্থন কৰিলে, কিন্তু বয়োজ্যেষ্ঠসকলে সকলোৱে জানে। 2001 চনৰ আগতো বিভিন্ন কামত মই জড়িত আছিল। বড়ো সাহিত্য সভা 1987 চনত ইয়াত হৈছিলে, তেতিয়া ইয়াত মই তামোলপুৰৰ নেতাসকলৰ লগত সাহিত্য সভাত কাম কৰিবলৈ সুযোগ পাইছিলোঁ। মানে বেজ বনোৱাৰ দায়িত্বটো আমি পাইছিলোঁ। সেই সময়ত আজিৰ নিচিনা চপা বেজ নাপাইছিলে, কাপোৰৰে বেজ বনাব লাগিছিলে। গতিকে গোটেই বেজ বনোৱাটো কাৰ্যকৰ্তা হিচাপে কেতিয়াও কৰিব পাইছিলোঁ। গোটেই বেজটো আমি কৰিছিলোঁ 2-3জনে। আমাৰ গণেন ব্ৰহ্ম নামৰ তেতিয়া আচল উপমন্ত্ৰী আছিলে, উপসভাপতি, তেখেতে কমিটিৰ লগত জড়িত আছিলে আৰু বেজ বনোৱাৰ ইনচাৰ্জ তেখেতৰ আছিলে আৰু তেখেতৰ লগত আমি থকাৰ কাৰণে গোটেই কাম আমি কৰিবলৈ পাইছিলোঁ। প্ৰফুল্ল মহন্ত ডাঙৰীয়া যেতিয়া আহিছিলে বহুতে মঞ্চত উঠিব পৰা নাছিল আৰু তেতিয়া বহুতকে আমি নতুন নতুন বেজ বনাই দি পেলাই তাত মুখ্যমন্ত্ৰীৰ লগত
মঞ্চত উঠিব পৰা কৰি দিছিলোঁ। তেতিয়া বহুত মৰম কৰিছিলে আমাক তামোলপুৰৰ ডিচিশ্যন কমিটি, সাহিত্য সভা কমিটি, বহুত নেতাসকলে। তেতিয়াৰ পৰাই মই পৰিচিত তামোলপুৰৰ সমাজক নেতৃত্ব দিয়া কাম কৰি অহা ব্যক্তিসকলক দেখিলে মই মাত্ৰ স্কুলৰ ছাত্ৰ আছিলোঁ। 87 তামোলপুৰৰ পৰাই মই হিন্দী বিষয়টো পাছ কৰিছিলোঁ। আমাৰ ঘৰতে ৰঙিয়াৰ পৰা উত্তৰ অঞ্চলত এটাই চেণ্টাৰ আছিলে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল। আৰু তামোলপুৰ ট্ৰাইবেল গেষ্ট হাউচত থাকি তাতে পঢ়ি তাৰ পৰা ইয়াৰ পৰা পৰীক্ষা পাছ কৰিছিলোঁ। আৰু তেতিয়াও বহুত মানুহক মই লগ পাইছিলোঁ, ছাত্ৰ জীৱনৰ পৰা, ৰাজনীতি কৰা, সামাজিক কাম কৰা। ইয়াৰ পিছত আপচু হিচাপে ইয়াত সকলৰ লগতে থাকি গাঁৱে ঘূৰি পঢ়িলোঁ, আমি কাম কৰিলোঁ একেলগে। 2001 চনৰ পৰা বিধায়ক হ'লোঁ আৰু বিধায়ক হিচাপে ইয়াত কাম কৰাৰ সুযোগ পালোঁ। 2006 চনত মই ইলেকশ্যন হাৰিলোঁ। আৰু ইলেকশ্যন হাৰাৰ মোৰ এটাই কাৰণ আছিলে যে বিশ্বজিৎ দৈমাৰীক সমষ্টিত বিচাৰিলে নাপায়। তেতিয়াও সেইটো ইছ্যুই কৰিছিলে, এইবাৰ যিটো কৰিছিলে যে বিশ্বজিৎ দৈমাৰী বেয়া মানুহ নহয়, কিন্তু বিশ্বজিৎ দৈমাৰী তামোলপুৰৰ মানুহে বিচাৰি নাপাব, সি ওপৰত থাকিব। কিন্তু মোৰ ভাগ্যটোৱেই তেনেকুৱা। নিখিল বড়ো ছাত্ৰ সন্থাত আমি একেলগে কাম কৰিলোঁ। গৈ ফালে মই ওপৰত বড়ো চুক্তি কৰা কাম, দলৰ সংগঠনৰ কাম এইবিলাক কৰিবলগীয়া হ'লোঁ। গতিকে ইয়াৰ পিছত বিধায়ক হ'লোঁ। গোটেই বড়ো চুক্তিৰ কাৰণে BLP আসাম চৰকাৰ, ভাৰত চৰকাৰ এই কামত মই নিয়োজিত আছিলোঁ। 2003 চনত চুক্তি হ'ল। চুক্তি হোৱাৰ পিছত এই চুক্তি ৰূপায়ণৰ সম্পূৰ্ণ দায়িত্ব মোৰ তাত পৰিল আৰু চৰকাৰৰ লগত থাকি ফালে এই কামবিলাক কৰি থকাৰ কাৰণে সমষ্টি সদায় থাকিব নোৱাৰিলোঁ। MLA হ'লেও তামোলপুৰ চাব ডিভিজন মোৰ হাতেদি হোৱা মই অলপ গৌৰৱ অনুভৱ কৰোঁ। BTC চুক্তিৰ সময়তো সেইটো প্ৰপ'জ কৰাৰ ক্ষেত্ৰত মোৰ অৰিহণা আছিলে। আৰু BTC চুক্তি হোৱাৰ পিছত সেই সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ ট্ৰাইবেল ৰেষ্ট হাউচত আমি তামোলপুৰ চাব ডিভিজন হিচাপে প্ৰথম আৰম্ভ কৰি দিছিলোঁ। মুছলপুৰক জিলা হিচাপে কৰিছিলোঁ, সেইবিলাক কাম কৰিছিলোঁ। আৰু সেইবিলাক কাম কৰোঁতে সমষ্টিত সময় পোৱা নাছিল। কিন্তু আমাৰ মাজতে ৰাজনীতি বেলেগে পোৱা নাই। আমাৰ মানুহে চান্স লৈ ক'লে তেতিয়া যে বিশ্বজিৎ দৈমাৰী বহুত ভাল মানুহ, কিন্তু সমষ্টিবাসীৰ কাৰণে এইটো ভাল নহয়। MLA যদি নাপায় তো কি হ'ব? মোৰ সদায় বদনাম ভিতৰত থাকে। পানীৰ সমষ্টিত মই বিধায়ক হ'লোঁ, মই অধ্যক্ষ হৈ গ'লোঁ। অধ্যক্ষ হোৱাৰ লগে লগে মই আৰু সমষ্টিৰ বাদে বাহিৰা কামত ব্যস্ত থাকিবলগীয়া হ'লোঁ। তাতেও এতিয়া বিভিন্ন বদনামবিলাক আহিবলৈ ধৰিলে, যিটো সমষ্টিৰ মানুহবিলাকে বুজিবলৈ বহুত টান পায়। অসম বিধানসভাত অকল মই অধ্যক্ষ হৈ থকা নাই, মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব পাইছিলোঁ। কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন 2001 চনত মই অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ পিছতে মই তাত CPA ইণ্টাৰনেশ্যনেলৰ কমিটিৰ মানুহ হৈছিলোঁ, সদস্য। আৰু সেইকাৰণে ইণ্টাৰনেশ্যনেল লেভেলত চবতে কনফাৰেন্সত যোৱা, মিটিঙত যোৱা আৰু এই সিদ্ধান্তবিলাক ৰূপায়ণ কৰাৰ কাৰণে ভাৰতৰ হৈ পেলাই অসম বিধানসভাৰ পৰা চবৰ লগত সম্পৰ্ক ৰক্ষা কৰা আৰু তাৰ কাৰণে বিভিন্ন অনুষ্ঠান পতা, এইবিলাক মই সদায় ব্যস্ত থাকিবলগীয়া হৈছিল। অসমত কেতিয়াও নোহোৱা ঘটনা মোৰ দিনত হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 56খন কমনৱেলথ কাণ্ট্ৰি, এই কাণ্ট্ৰিৰ গোটেই প্ৰতিনিধি অসমত মই অধ্যক্ষ হোৱাৰ পিছত কাৰ্যকৰী সভা ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। অসম বিধানসভা কেতিয়াও অসম বিধানসভাত সেইবিলাক হোৱা নাছিল। অসম বিধানসভাত লোকসভাৰ অধ্যক্ষ 3বাৰ আহিছে, বিধানসভাৰ মঞ্চত তেখেতে ভাষণ ৰাখিছে। কেতিয়াও অসম বিধানসভাত হোৱা নাছিলে। এই যে ভাত খোৱাবিলাকৰ মতদানটো হয়, যেতিয়া 56 দেশৰ এই কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ অধ্যক্ষ, MP, মন্ত্ৰীবিলাক আহিছিলে, তেতিয়া আমি অসম বিধানসভা হলতে অপেনিং যেটো চেৰিমনি, অপেনিং মিটিংটো আমি তাতে কৰিছিলোঁ। আৰু তেওঁলোকক তাতে খুৱাইছিলোঁ, তাতে ৰিচিপশ্যন কৰিছিলোঁ।
তাৰপিছত হোটেলত ৰাখিছোঁ, হোটেলত খুৱাইছোঁ, কিন্তু বহুত মানুহে নাজানে আৰু অসম বিধানসভাত সেইবোৰ কেতিয়াও হোৱা নাছিলে। গোটেই ভাৰতৰ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন কনফাৰেন্স অসমত পাতিছিলোঁ প্ৰথম মোৰ অধ্যক্ষতা সময়ত, আৰু গোটেই ৰাজ্যৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বিধায়ক, MP, লোকসভা, ৰাজ্যসভাৰ MP, স্পীকাৰ, ৰাজ্যসভাৰ ডেপুটি চেয়াৰমেন, তাৰ গোটেই বিষয়া গোটেই অসম বিধানসভাত আহি বহুত প্ৰশংসা কৰিছিল যে অসম বিধানসভাৰ নিচিনা তেওঁলোকৰ 20-25 বছৰীয়া চাকৰিৰ জীৱনত কত তেনেকুৱা অনুষ্ঠান পাতা নাই, পাতিব পৰা নাই, আৰু এই কনফাৰেন্স বিলাক তেনেকুৱা আতিথ্য পোৱা নাই। এই কমেন্টছ বিলাক দিয়া হৈছিলে, গতিকে সেইটো পাতা হৈছিলে। জাপানৰ পৰা জাপানৰ স্পীকাৰ, জাপানৰ মন্ত্ৰী, জাপানৰ MP, তেওঁলোকৰ ডাঙৰ ডেলিগেশ্যন 42 জন মানৰ ডেলিগেশ্যন আহিছিলে, আৰু অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত দায়িত্ব দিছিলে যে গোটেই আতিথ্য, যিহেতু তেওঁলোকে বিধায়িনী প্ৰক্ৰিয়াৰ মানুহ, পাৰ্লিয়ামেণ্টৰ মানুহ নেতৃত্ব দিছে, বিধানসভাই গোটেই আতিথ্যটো কৰোঁ, আৰু সেই হিচাপে ধুনীয়াকৈ কৰি তেওঁলোকক আমি পঠাইছোঁ। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ পৰা আমালৈকে সদায় খবৰ আহি আছিলে যে অতিথি কোনো অসুবিধা পাব নালাগে, বিদেশী অতিথি তেওঁলোকে যাতে আমাৰ ভাৰতত আহি সন্তুষ্ট হৈ যায়, আৰু এইটো লক্ষ্য ৰাখি তেওঁলোকক আমি বহুত ধুনীয়া আতিথ্য দিছিলোঁ। যে জাপানৰ অধ্যক্ষই মোৰ বিধানসভাত অকল 1 ঘণ্টাতে তেওঁক বিদায় দিব লাগিব, বিধানসভাত প্ৰায় 3.5 ঘণ্টা থাকিহে কৈছিলে। তাৰপিছতো মোৰ অনুজ্ঞা দিয়াৰ কাৰণে বহুত দেৰি হ'ল, আপোনালোকে কষ্ট পাইছে যে হ'ব নেকি বুলি মই খবৰ পোৱা হৈছো। আৰু জাপানৰ মানুহৰ ওপৰত চবে কৈছে জাপান টাইমৰ লগত চলে, কিন্তু মই জাপানিজ অধ্যক্ষজনক ৰিকুৱেষ্ট কৰিছো, এইটো আমাৰ ভাৰত, আপোনালোকৰ নিচিনা আমি দৌৰাদৌৰি কৰিব নোৱাৰো, গতিকে আপুনি অলপ কষ্ট পাব আৰু অলপ টাইম দিব লাগিব। গতিকে তেনেকুৱাকৈ আমি জাপানিজ ডেলিগেশ্যন ৰিচিপশ্যন কৰিছিলোঁ। শ্ৰীলংকাৰ অধ্যক্ষ, শ্ৰীলংকাৰ গোটেই MP টিম আহিছিলে, ভাৰতৰ যিটো আমাৰ বিদেশ মন্ত্ৰালয় তেওঁলোকে আমাক দায়িত্ব দিছিলে যে ভালদৰে তেওঁলোকক আতিথ্য দিব লাগে, যাতে তেওঁলোকে কত কষ্ট নাপায়, আৰু আমি ধুনীয়াকৈ ৰিচিপশ্যন কৰিছিলোঁ। আমি এছেম্বলিত তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন মিটিং কৰাই দিছিলোঁ, আমাৰ MLA বিলাকক লৈ ৰাতি আমি ডিনাৰো দিছিলোঁ, আৰু আমাক ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ যিসকল প্ৰটকলৰ অফিচাৰ আহিছিলে তেওঁলোকে কৈছিলে যে অসম বিধানসভাই যিটো আতিথ্য দিলে আৰু শ্ৰীলংকা ডেলিগেশ্যন যেনেকুৱা ধৰণৰ তেওঁলোকে ভাল পালে, ইয়াত আহি ভাৰতৰ কত তেওঁলোকে সন্তুষ্ট হোৱা নাছিল, আৰু আমিও অতিথিবিলাকক লৈ পালে য'তে ত'তে আমি যাব লগা হয়। আমাৰ চাকৰি জীৱনত ইমানখিনি বিদেশী অতিথি গৈ আমি মানে তেওঁলোকক কিবা কৰিছোঁ, কত অসমৰ নিচিনা অতিথি মানে আতিথ্য কত আমি দিব পৰা নাই, বহুত ভাল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ইণ্টাৰনেশ্যনেল এক্সিকিউটিভ কমিটি 36টা দেশত যেতিয়া স্পীকাৰ, MP আহিছিলে, মন্ত্ৰী আহিছিলে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় সজাগ কৰি দিছিলে, সাৱধান, ইমান দেশৰ প্ৰতিনিধি কোনেও যাতে ইয়াত অসন্তুষ্ট হয়, ভাৰতৰ বিষয়ে যাতে কত বেয়া বুলি নকয়, ভাৰতত যাব নালাগে বুলি নকয়। ভাৰতৰ অসমত গৈছিলো, তাত খোৱা ঠিক নহয়, কথা বাৰ্তা ঠিক নহয়, ঘূৰা ঠিক নহয়, থাকা ঠিক নহয়, কেনেকুৱা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বাৰী মানে কৈ আছিলে সাৱধান সাৱধান সাৱধান। কিন্তু মই ধুনীয়াকৈ আমাৰ লেকচাৰাৰ প্ৰফেচাৰক লৈ আৰু নতুন যিখিনি আমাৰ চিভিল সাৰ্ভিসৰ মানুহ আছে, SCS আছে, তেওঁলোকক লৈয়ে মই তেওঁলোকক প্ৰটকলৰ দায়িত্ব আৰু ছফ্টৱেৰ
আমি তামোলপুৰৰ আহিলে অতিথি যেনেকুৱা কৰোঁ তেনেকুৱা সব অতিথিৰ লগত লাগি তেওঁলোকৰ সুবিধা অসুবিধা যাতে চাই দিয়ে এই দায়িত্ব দিছিলোঁ সবে বিৰাট ধুনীয়াকৈ নিজৰ নিজৰ দায়িত্ব কৰি আজিলৈকে কমনৱেলথ কাণ্ট্ৰিবিলাকে য'তে যাওক অসমৰ মানুহ বুলি কয় আপোনালোকৰ নিচিনা কত মিটিং ইমান ধুনীয়া পৰিৱেশত হোৱা নাই এনেকুৱা আতিথ্য আমি কত পোৱা নাই নেশ্যনেল ইণ্টাৰনেশ্যনেল আজি অসমৰ বিভিন্ন বিধানসভাৰ পৰা অসম বিধানসভা চাবলৈ আহে 50 বছৰ অসম বিধানসভাৰ গোদামত চলি আছিলে মই বিধানসভাৰ অধ্যক্ষ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছিলে বিশ্বজিৎ এইবাৰ কিন্তু অসম বিধানসভা ভৱনটো তুমি গুৰুত্ব দিয়া যে তাত আমি আমাৰ দিনত বিধানসভা বহিবই লাগিব যি দায়িত্ব দিছে হ'ব সেইদিনাৰ পৰাই লাগি গৈছিলো আৰু 2-2.5 বছৰত কমপ্লিট কৰি ফালে ভাৰতৰ লোকসভাৰ অধ্যক্ষক আমি উদ্বোধন কৰি আজি সেই নতুন বিল্ডিঙত বিধানসভা বহি আছে যিবিলাক কথা আজি ওলাই আছে এই বিধানসভাত আমাৰ তামোলপুৰ কলেজৰ ছাত্ৰ ছাত্ৰী গ'ল তামোলপুৰ গণেশৰ লেকচাৰাৰ গ'ল আমাৰ কিছু শিক্ষক গ'ল সমাজকৰ্মীয়ে গ'ল গেলাৰীৰ পৰা বিধানসভাটো চাই আহিলে কত একো অসুবিধাৰ কথা মন পোৱা নাছিলে তোৰ বিধানসভাটো উমুক নাই তোৰ বিধানসভাত ফেন ঠিক নহয় তোৰ বিধানসভাৰ এচি ঠিক নহয় তোৰ বিধানসভাৰ দৰ্জা ঠিক নহয় তোৰ বিধানসভাৰ বহা চিটটো লৰচৰ হৈ থাকে মোক কোনেও কোৱা নাছিলে যে চাউণ্ড নুশুনে বোলে মানে টিভিত দেখা নাপায় কাৰো পৰা কোনো কমপ্লেইন হোৱা নাই চবে কয় আমাৰ গৌৰৱৰ কথা যে অসমৰ বিধানসভা যে তেনেকুৱা হ'ল আমিও ভবা নাছিলো যোনিয়ে যায় চবে সেইটোৱেই কয় শ্ৰীলংকাৰ প্ৰথম যিবিলাক IFS অফিচাৰ ফৰেন চাৰ্ভিচৰ তেওঁলোকৰ ট্ৰেইনিং প্ৰগ্ৰামত আমাৰ অসম বিধানসভাত আহি পালে তেওঁলোকক তাতে ইণ্টাৰ্ণশ্বিপ দিছিল অসম বিধানসভাটো চব দেখুৱাই তাৰ প্ৰক্ৰিয়াবিলাক মই বুজাই দিছিলো কেতিয়াও জীৱনত অসম বিধানসভাত সেইবোৰ হোৱা নাছিল গতিকে তেনেকুৱা ধৰণৰ মই অধ্যক্ষ হৈ কৰি আছো আজি অসম বিধানসভা বিধায়কসকলৰ কাৰণে নতুন কোৱাৰ্টাৰ আজি অসম বিধানসভাৰ লাইব্ৰেৰী যাক লৈ আমি গৌৰৱ কৰোঁ গোপীনাথ বৰদলৈ ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াসকলক অসমক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে ব্ৰিটিছৰ সময়ত যিটো জাতি মাটি ভেটি আজি যিবিলাক ডাইলগ হৈ থাকে তেওঁলোকে যিবিলাক কথা পাতিছিলে যিসকলে বিধানসভাত উত্থাপন কৰিছিলে অসম শৰণীয়া পথাৰ নহয় আজিৰ ডাইলগ নহয় এই ডাইলগটো হ'ল আপোনাৰ ৰূপনাথ ব্ৰহ্ম ভীমৰ দেউৰীয়াহঁতে অসম বিধানসভাত উত্থাপন কৰা অসমৰ মাটি বাৰীক সুৰক্ষা হ'ব লাগে আৰু সেইটো লৈ গোপীনাথ বৰদলৈ যেতিয়া ট্ৰাইবেল লীগৰ লগত চৰকাৰ কৰিল তেতিয়া যদিও ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেখেতে এই দলৰ নেতা আছিল কিন্তু তেখেতৰ প্ৰত্যেকটা কামে আঞ্চলিক ভিত্তিত হৈছিলে অসমৰ মাটি বাৰী জাতি জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণৰ যি ব্যৱস্থা অসম বিধানসভাত হৈছিলে গোপীনাথ বৰদলৈৰ দিনত হৈছিলে ভীমবৰ দেউৰী ৰঘুনাথ ব্ৰহ্মহঁতে যদিও ট্ৰাইবেল মানুহ অসমৰ মাটি বাৰী আৰু অসমৰ জনগণৰ কাৰণে তেওঁলোকে তাত সম্পূৰ্ণ ষ্টেণ্ড দি ফালে ৰাজনৈতিকভাৱে থিয় দিছিল ট্ৰাইবেল বেলেণ্ড কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও 6 চিডলত গঠন কৰাৰ মূল কাৰণবিলাক সেইবোৰো আছিল আৰু সেইবোৰ গোটেই ৰেকৰ্ড পাতি জহি কৰি যাব খুজিছিল আৰু মই আজি ডিজিটেল লাইব্ৰেৰী কৰি গোটেইটো স্কেন কৰি ফালে প্ৰিজাৰ্ভ কৰিলো আৰু অসম বিধানসভাৰ লাইব্ৰেৰী বাহিৰৰ পৰা অনলাইন চব পঢ়িব পাৰে এই অসম বিধানসভাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ যুৱ যুৱতীসকলে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰি এতিয়া ইণ্টাৰ্ণশ্বিপ ব্যৱস্থা কৰি দিলো অসম বিধানসভা অপেন ফৰ অল কৰি দিলো চবে পাছ ল'ব লাগে যাব লাগে বিধানসভাখন যাই চাই আহিব পাৰে বিধানসভা লাইব্ৰেৰী চাই আহিব পাৰে বিধানসভা ডিজিটেল মিউজিয়াম কৰিছো আঙুলিত থোৱালে 1902 চনৰ পৰা আমাৰ ব্ৰিটিছৰ যি পাৰ্লিয়ামেণ্টাৰী চিষ্টেম প্ৰথম সেই সময়ত ইষ্ট মানে বেংগল আৰু নৰ্থ ইষ্ট একেলগে আছিলে সেইটোৰ পৰাই প্ৰত্যেকটা ৰেকৰ্ড তাত পাব বৰ্তমানলৈকে গতিকে সেইবোৰ ব্যৱস্থা আছে কেতিয়াবা আপোনালোকে যাব তেতিয়া মোৰ ওপৰত যি দুৰ্নাম হৈছে
তাত যায় গৌৰৱ হয়, বাদ দিয়ে আৰু দুধনাম সদনাম। হলিওতো ইমানেই কৰিছে, বিশ্বজিৎ দৈমাৰীয়ে কৰিছে। এইটো আপোনালোকে সাহসেৰে ক'ব, ভালে হ'ল। বদনাম যদি নহলে হয় তো কামেই নহলে হয়, কাৰণ 50 বছৰ কাৰো বদনাম নাই আৰু 50 বছৰত একো কামো নাই। এই 5 বছৰত ইমান বদনাম লাষ্টত জাপি দিলে, আৰু অসম বিধানসভাৰ গেটৰ পৰাই যিমান আছে এই 5 বছৰৰে হোৱা। মানে এইটো লৈ আপোনালোকে নাৰ্ভাছ হ'ব নালাগে। মই কাকো দোষ নিদিওঁ, বিভিন্ন বেআইনী কথা কৈছে, আমাৰ সংবিধানে তেনেকুৱা। অসম বিধানসভা অধ্যক্ষই সব সিদ্ধান্ত দিব লাগে, অফিচাৰ বিলাকে কব কি লাগে কি নালাগে। আজি যিসকলে ৰিটায়াৰ্ড হৈছিলে, বিভিন্ন বিষয়ত কাম কৰিছিলে, অফিচাৰ আৰু MLA সকলে কৈছে এই মানুহজনৰ 2 মাহ মান ৰাখক, নহলে আমাৰ যিটো ইনভেষ্টিগেশ্যন হৈ আছে কমিটিয়ে, সেইটো নতুনজনে নোৱাৰিব। আৰু তেতিয়া এই মানুহখিনি কন্ট্ৰাক্ট চলিলক 2 মাহ 6 মাহ তেনেকুৱা ধৰণ ৰাখিবলগীয়া হয়। এইটো মোৰ দিনৰ কথা নহয়, আগৰ দিনৰ কথা। বিধানসভা মানুহে খালি এছেম্বলি বহাটো ভাবি থাকে। বিধানসভাত আমাৰ 23টামান কমিটি আছে, যিটো কমিটিয়ে চৰকাৰী বিভিন্ন বিভাগবিলাকৰ কামটো বিধানসভাত হোৱা মতে, বিধানসভাত পাছ হোৱা মতে হৈছে না হোৱা নাই, কৰিছে না হোৱা নাই, সেইটো মনিটৰিং কৰি থাকে। আৰু ৰাইজেও তাত পিটিশ্যন দিয়ে, আৰু সেই পিটিশ্যন অনুসাৰে তেওঁলোকে স্পট ভেৰিফিকেশ্যন কৰে। যাই ফালে বিভিন্ন ৰাজ্যত গৈ ফালে বিধানসভা কমিটিয়ে তেওঁলোকৰ লগত কমিটিত কাম কৰা বিষয়ে যাই ফালে তেওঁলোকৰ লগত কথা পাতি জানি আহে তেওঁলোকৰ বিধানসভাই কেনেকুৱা কাম কৰিছে। আৰু মোৰ দিনত বিধানসভাই তেনেকুৱা আমাৰ বিধায়কসকলে কমিটি বিলাকে ৰাজ্যৰ বিভিন্ন জাগাত গৈছে। মোৰ দিনত প্ৰথম অসম বিধানসভাই 30 জনতকৈ বেছি বিধায়ক আৰু অফিচাৰ আৰু আমাৰ অসমত বিহু বাগৰুম্বাকে লৈ কালচাৰ টিম লৈ আমি বাংলাদেশত গৈছিলো। প্ৰথম বাংলাদেশত সীমাত থাকিও, আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আমাৰ শেখ হাছিনা ডাঙৰীয়ানীয়ে মোক লগত লৈ, মই এটা ৰাজ্যৰহে অধ্যক্ষ, কিন্তু মোক ৰাষ্ট্ৰীয় মৰ্যাদা দি পালে তেখেতৰ লগত বহাই ফালে কথা পাতিছিলে, আলোচনা কৰিছিলে। তেওঁৰ অফিচাৰ বিলাকে মোক কৈছিল, বেছি টাইম আপুনি নলব, মেডামৰ বহুত এপইণ্টমেণ্ট আছে, গতিকে কেলে জাষ্ট 10 মিনিট। মইতো আপত্তি নাই, কাটছি আমি বাংলাদেশ আহিছো, মেডামক লগ ধৰি যাম, গতিকে মেডামে এপইণ্টমেণ্ট দিলে তাৰ এইটোৱেই যথেষ্ট। কিন্তু যেতিয়া মেডাম শেখ হাছিনাৰ লগত কথা পাতিলো, শেখ হাছিনা নিজে উঠিব নোখোজে, আৰু গৈ 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 আমি 40-45 মিনিট মান আলোচনা কৰিলো। আৰু লাষ্টত মইহে ক'ব লগা হ'ল, মোক আহি পেলাই কৈ থাকিল, ছাৰ আপুনি আমাক বচাওক। তো কি বচাও, আপুনি একদম বাৰে মেডামক মানে ক'ব আপোনাৰ ক'ৰবাত প্ৰগ্ৰাম আছে বুলি। আহি পেলাই মোক কানে কানে ক'লে, শ্লিপ লিখি দিলে। লাষ্টত মই ক'লো, মেডাম আপোনাৰ বহুত অতিথি ৰৈ আছে, গতিকে ইয়াত কথা পাতি থাকিলে বেয়া পাব। আচ্ছা হয় নেকি? তাৰপিছত উঠিলে, আৰু কিবা এটা আমাৰ বাংলাদেশ ইণ্ডিয়াৰ আগৰ ইতিহাসৰ কথা ওলাল, আৰু মেডাম পঢ়ি দিলে, আৰু তাতে আমি 10 মিনিটমান কথা পাতিলো। তেনেকুৱা ধৰণৰ চিটুৱেশ্যন বহুত অভিজ্ঞতা মোৰ আছে, যিটো বিশেষত গৈ ফালে এইবিলাক পাইছো, বহুত কথা শিকি আহিছে তাত গৈ ফালে। তো তেনেকুৱা ধৰণৰ যিবোৰ কথা কৈছে, 2000 টকাৰ ভাত খোৱাৰ কথা কৈছে, গতিকে জাপানৰ অতিথি, শ্ৰীলংকাৰ অতিথি, আমাৰ ভাৰত চৰকাৰৰ নিয়মটোৱে হ'ল যাক ষ্টেট গেষ্ট কৰিম অতিথি হয়, তেওঁলোকক আমি 5 ষ্টাৰ, 3 ষ্টাৰৰ পৰা 5 ষ্টাৰ সেইটোত আমি ফেচিলিটিত ৰাখিব লাগে, খুৱাব খুৱাব লাগে। এইটো হ'ল আমাৰ ভাৰতত যাহাতে মানে একদম ডিচিপ্লিন নাই, আতিথ্য দিব নাজানে, দুখীয়া বুলি যাহাতে নাভাবে। যিকোনো ভাৰতৰ MPৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিষয়া যদি বিদেশত কিবা এটা অতিথি হৈ যায়, তেওঁলোকে 3 ষ্টাৰৰ কমত থাকিব নাপায়। তেওঁলোকে দিয়াটো লাগিলে তেওঁলোকে দিয়াত থাকিব নালাগে, হলেও 5 ষ্টাৰত থাকি ল'ব লাগিব। এইটো হ'ল গভৰ্ণমেণ্ট নৰ্মছ, মই কৰাৰ কথা নহয়, আৰু সেইটো আমি কৰিবই লাগিব। গতিকে মই কিয় কৈছো, মই কাকো নকওঁ এই কথা, আজি সমষ্টি হিচাপে
সমষ্টিৰ মানুহক এই কেইদিনমান যিহে অৱস্থা হ'ল সেইটো যাতে আপোনালোকে পুনৰ অলপ নৈতিকভাৱে সাহস পায় মৰেলটো ঘূৰি আহে তাৰ কাৰণে মই কৈছো মই কাৰোবা অপপ্ৰচাৰ কোনোবা সংবাদ মাধ্যমৰ জবাব দিবলৈ মই কোৱা নাই যিখিনি অসম বিধানসভাৰ মানে মমেণ্ট অসমীয়া কি কয় মই নাজানো প্ৰতিমূৰ্তি কয় না কি কয় আমি বনাইছো অসম বিধানসভা আৰ্হি যিবোৰ কথা কৈ গৈছে বিভিন্ন টকা বৰপাত তেনেকুৱা একো নাই কাৰণ বস্তুবিলাক এমএলএৰ হাতত আছে এমএলএ বিলাকে চবেই জানে যি লেপটপ বিলাকৰ কথা কৈছে এমএলএ বিলাকৰ হাতত আছে লেপটপটো তেওঁলোকে ব্যৱহাৰ কৰিছে অসম বিধানসভাত আগতে আলোচনা নাছিলে মই আহি নিয়ম বনালো যে ৰাইজে অসম বিধানসভাৰ আমি অসমৰ জনগণৰ কাৰণে যিবোৰ আইন প্ৰণয়ন কৰিব খুজিছো এইবোৰৰ আলোচনাটো জানিব লাগে আৰু তাৰ কাৰণে মই আসাম লেজিসলেটিভ লাইভ কৰি দিলো যাৰ কাৰণে পথাৰত কাম কৰি থাকিলেও দোকানত বহি থাকিলেও মোবাইলত অসম বিধানসভা আজিৰ তাৰিখত চাই থাকিব পাৰে আৰু বিলবিলাকত মই আগতে 10-15 মিনিট 20 মিনিটত পাছ কৰিছিলে কোনো আলোচনা হোৱা নাছিল এতিয়া মই নিয়ম কৰিলো যে বিধানসভাত প্ৰত্যেকটা বিলৰ ওপৰত এই বিভাগৰ কাম কাজৰ ওপৰত আলোচনা হ'ব লাগে আৰু বিধায়কসকলে ৰাইজৰ কথাবিলাক তাত জনাব লাগে যাতে চৰকাৰে জানে আৰু সেই বিলবিলাক সংশোধন কৰিব পাৰে যদিহে প্ৰয়োজন থাকে চৰকাৰক দৃষ্টিগোচৰ কৰিব লাগিব তেনেকুৱা কৰিবলৈ যাওঁতে আমাৰ প্ৰত্যেকটা বিধেয়ক যেতিয়া আলোচনা কৰিব লাগে আমি আগতে অকল আধা বেলা এছেম্বলি হৈছিলে মোৰ দিনত দুবেলা হ'ব লগা হ'ল কাৰণ আগৰ দিনত আধা ঘণ্টাত বিল পাছ কৰিছিলে আৰু মোৰ দিনত 3-4 ঘণ্টাত বিল পাছ কৰা হয় আৰু সেইটোৰ কাৰণে দুপৰীয়াৰ আহাৰ খাব লগা হয় কাৰণ কিয় এতিয়া পুৰণা এমএলএ হোষ্টেল ভাঙি ইয়াত আকৌ ধুনীয়া বিল্ডিং কৰা হৈছে আৰু তাতে মানুহে থাকিব পৰা লন চন কৰিব মানে কৰা হৈছে যাতে এমএলএ জনক লগ নাপালিও 2-3 ঘণ্টা ৰখিব লাগিলে তাতে মানুহখিনিয়ে পঢ়িব পাৰে গতিকে এমএলএ সকলৰ বাকী হোষ্টেল সম্পূৰ্ণ হোৱা নাই ভাড়া ঘৰত দূৰ দূৰত থাকে গতিকে বিধানসভা দুবিলা হলে মাজতে কোনেও যাই পেলাই ঘৰত খাই আহিব নোৱাৰে তাৰ কাৰণে দুপৰীয়া আহাৰ দি পেলাই বিধানসভাটো চলোৱা হৈছিল গতিকে আগৰ বিধানসভাত তেনেকুৱা হোৱাই নাছিল তো আগৰ ভাতৰ কথা কৰ পৰা আহিব আগৰ বিধানসভাত কেতিয়াও লোকসভা অধ্যক্ষ অহাই নাছিল তো ভাত কাক খুৱাব আগৰ বিধানসভাত ইণ্টাৰনেশ্যনেল মানে বিভিন্ন দেশৰ মানে তোমাৰ প্ৰতিনিধি অহা নাছিলে ভাত খোৱাৰ কথা কি হ'ব গতিকে আগত একো নাছিলে তাতে হোটেলত নিজে গৈ পেলাই অধ্যক্ষই লগ ধৰিছিলে কোনোবা অতিথি আহিলে কিন্তু এতিয়া মোৰ দিনত অধ্যক্ষে হওক যিকোনো প্ৰতিনিধি হওক আহাৰ পাৰ্লিয়ামেণ্টৰ কমিটি টিমবিলাকক আহিলে অসম বিধানসভা চাব খোজে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছো গতিকে সমষ্টিবাসী হিচাপে তাক লৈ কোনেও কিবা কৰিব নালাগে সেইটো নিয়ম সংবিধান আৰু সেইটো অধ্যক্ষৰ কৰ্তৃত্ব যাৰ যি অধ্যক্ষই যেতিয়া যিটো কৰি যাব তেওঁৰ দিনত তেওঁৰ প্ৰয়োজন হিচাপে কৰি যাব আৰু পিছৰ কেইটা নিজৰ মতে কৰি যাব এটা 50 বছৰ যিটো বেলেগে কৰা নাছিলে 50 বছৰৰ পিছত মই অলপ বেলেগ কৰিলো গতিকে তেনেকুৱা ধৰণৰ ইয়াক কৈ শেষ কৰিব নোৱাৰে অসম বিধানসভাৰ এতিয়াৰ যিটো পৰিৱৰ্তন তাত গৈ চালে আপোনালোকে গম পাব মই সমষ্টিবাসীক কৈছো সকলোৱে একবাৰ নিজৰ মনটো খোলা কৰি ল'বলৈ আৰু নিজৰ এমএলএৰ বদনামটোনো কি চাবলৈ চবে অসম বিধানসভা এবাৰ আহক নেতাসকলক কৈছো মই লৈ আহক আৰু অসম বিধানসভা চব ঘূৰি চাওক তেতিয়া মনটো ক্লিয়াৰ হ'ব এই দুৰ্নাম যোনে নেদক তাৰ লগত আমাৰ কথা নাই আমাৰ ল'ৰাজন আমাৰ বিধায়কজন কেতিয়াও অনৈতিক কাম কৰা নাই এই কথাটো ক্লিয়াৰ হ'ব মোৰ উপায় নাই মোক খেদি মই কাকো সেইকাৰণে একো কোৱা নাই টিভিতো একো কোৱা নাই আৰু এই মানুহখিনিক মই জবাব দিব লাগে বুলি নাভাবো আৰু মই বিধায়ক হৈয়ে আছো গতিকে জবাব যদি দিব লাগে মই বিধানসভাৰ মজিয়াতে দিম জবাবটো মই সাংবাদিকক কিয় দিম মই ছচিয়েল মিডিয়াৰ মানুহক কিয় দিম ঘাটে বজাৰে কোৱা মানুহক দিম কাৰণ মইতো বাহিৰৰ মানুহ নহয় মই বিধানসভাৰ মানুহ গতিকে বিধানসভাৰ ভিতৰতে অপজিশ্যনে যিদিনা মোক প্ৰশ্ন কৰিব সেইদিনা বিধানসভাতে মই গোটেই প্ৰমাণ সহকাৰে
জবাব দিম আৰু তেওঁলোকৰ অসন্তুষ্টটো গোটেই বিধানসভাৰ বিধায়কক লৈ মই বিধানসভাৰ প্ৰত্যেকটা বস্তু চাবলৈ যাম, দেখুৱাবলৈ যাম। প্ৰত্যেকজনৰ শ্বেয়াৰটো মই লৰাই লৰাই দেখুৱাম। আপোনাৰ শ্বেয়াৰত ক'ৰবাত গণ্ডগোল আছে নেকি? আপোনাৰ লেপটপ দিছে, লেপটপত কিবা গণ্ডগোল আছে নেকি? আপুনি ই বিধান হৈছে আজিকালি অনলাইন পেপাৰলেছ। আপোনাৰ মানে কি কয় টেবলেটটো কিবা গণ্ডগোল আছে নেকি? আপুনি নেটৱৰ্ক পোৱা নাই নেকি? আপোনাৰ মাইকটো চলা নাই নেকি? মই গোটেইটো তাতে দেখুৱাব পাৰিম যিবিলাক কথা অভিযোগ কৰিছে। ভাত খাইছে, চব MLA তাতে কওক, লাগিলে 2 ঘণ্টা ডিছকাশ্যন হওক, MLA বিলাকক কওক অমুক সাঁচৰ ভাতত মাংসটো বেছি হৈছে, দিব নালাগিছিল, ক'লে হওক। নহয় জানো? অমুকত মছলাটো বেছি হৈছে, মছলা দিব নালাগিছিল, তাৰ কাৰণে দামটো বেছি হওক। অমুক দিনত চব্জিটো 3টা কিয় কৰিব লাগে? এটা চব্জিয়ে হ'ব লাগিছিল। চবে বিধানসভাত ডিবেট কৰক যে বিশ্বজিৎ দৈমাৰী দিনত এই যে ভাতৰ দাম, কিবাৰ দামৰ ইলিগেশ্যন আহিছে, এনেকুৱা ধৰণৰ বিধানসভাত ভাত দিলে কেনেকুৱা দিব লাগে, সেইদিনাৰ পৰা বিধানসভাতে এটা প্ৰস্তাৱ হওক যে নেক্সটত চবে 50 টকীয়া ভাত খাব, 5 টকীয়া চাহ খাব, ৰঙা চাহ। ইয়াতে একো নাই, যিটো ডিচিশ্যন লয় সেইটোৱে হ'ব। তো তেনেকুৱা ধৰণৰ মই যিটো সদস্য, সেইকাৰণে মই একো কোৱা নাই। যি কম বিধানসভাৰ ভিতৰত যদি প্ৰশ্ন আহে তেতিয়া মই তাতে চব জবাব দিম, ৰিপ্লাই দিম গোটেইটো। গতিকে মই বিধায়ক আৰু এতিয়া মন্ত্ৰী হলেও মই বিধায়ক হিচাপে মোক চবে প্ৰশ্ন কৰিব পাৰে বিধানসভাটো। গতিকে এইটো নিয়ম, গণতন্ত্ৰ। গণতন্ত্ৰত যদি বিধানসভাৰ ওপৰত বিশ্বাস নাথাকে, ৰাষ্ট্ৰপতি ভৱনৰ ওপৰত যদি বিশ্বাস নাথাকে, গভৰ্ণৰ হাউচৰ প্ৰতি যদি বিশ্বাস নাথাকে, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট তাৰ প্ৰতি যদি বিশ্বাস নাথাকে, তেওঁৰ জাষ্টিছটো যদি মানুহে বিশ্বাস নাথাকে, আমাৰ মানি চলিবলৈ থাকিল কি? গতিকে নিজৰ মাজতে বাদ বিতণ্ডা আমাৰ দিনবিলাক যাব। গতিকে সেইটোৰ কাৰণে সেইটোলৈ কোনো নাৰ্ভাছ হ'ব নালাগে। তাত বাহিৰৰ পৰা মানুহে বহুত কথাই নাজানে, সেইকাৰণে যিটোৱে শুনিছে, যিটোৱে পাইছে, সেইটোৱে দি ছচিয়েল মিডিয়াত চলি আছে আৰু বিভিন্ন নিউজবিলাকৰ ৰিপৰ্টাৰে যিটো শুনিছে সেইটো কৰি আছে। কিন্তু অসম বিধানসভাৰো আমাৰ পাৰ্মানেণ্ট গোটেই নিউজ পেপাৰ আৰু চেনেলবিলাকৰ আমাৰ ৰিপৰ্টাৰ এছ'চিয়েশ্যন আছে আৰু সেই ৰিপৰ্টাৰবিলাকৰ কাৰণে 2টা তাত AC ৰুম আছে, তাত ফাৰ্নিচাৰ আছে, তাত কম্পিউটাৰ দিয়া আছে আৰু তেওঁলোকেও বিধানসভাৰ লগতে চাহ পানী খাই থাকে আৰু সেই ৰিপৰ্টাৰবিলাকে চবে জানে। গতিকে মই ভাবো নিশ্চয়কৈ যিদিনা তেনেকুৱা দিন আহিব তেওঁলোকে উত্তৰ দিব, তেওঁলোকেও ক'ব। গতিকে তেনেকুৱা ধৰণৰ আমাৰ কামটো হওক, চবে জানিব লাগে ডেমক্ৰেচি। গতিকে এই বিধানসভাতে অসমৰ ভৱিষ্যতটো নিৰ্ণয় কৰা হয় আৰু সেই বিধানসভাৰ প্ৰত্যেকটা কথা জনগণে জানিব লাগিব আৰু তাৰ কাৰণে চবে জানাৰ কাৰণে আমি লেজিসলেটিভ ৰাইট কৰিছো। সেইবিলাক কথা কোনেও আনাই নাই। আমি ডিজিটেল বিধানসভা কৰিছো, এই কথা কোনো আনাই নাই। আমি আসাম লেজিসলেটিভ লাইভ ষ্টুডিঅ' বনাইছো, য'ত বিভিন্ন বিলৰ ওপৰত অভিজ্ঞ মানুহসকলে ইয়াত তেওঁলোকৰ মতামতটো দিব, ডিছকাশ্যন হ'ব। বহুত ট্ৰেন্সপাৰেণ্ট কৰিছো অসম বিধানসভা। অসমৰ ইতিহাস মহাভাৰতৰ পৰা লৈ পেলাই বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসন ব্যৱস্থালৈকে আমি এটা লাইভ এণ্ড চাউণ্ড শ্ব' কৰিছো, য'ত অসম বিধানসভাৰ ফ্ৰণ্ট বিল্ডিঙত ডাইৰেক্ট মানে আপোনাৰ ডকুমেণ্টাৰী চাব পাৰে আৰু যিদিনা আপোনালোকে তাত যায় সেইটো আপোনালোকে চাব পাৰিব। বিধানসভাৰ ভিতৰত ডিজিটেল লাইব্ৰেৰীত সেইটো কৰিব পাৰিব। হস্পিটেল বনাইছে মহদিনত অসম বিধানসভা, য'ত অকল MLA নহয়, য'ত অকল অফিচাৰ নহয়, য'ত অকল MLA পৰিবাৰ নহয়, যোনে যায় তাতে অসম বিধানসভাৰ হস্পিটেলত বেমাৰ চাব পাৰে, টেষ্ট পৰীক্ষা কৰিব পাৰে, ফিজিঅথেৰাপি ল'ব পাৰে, য'ত সাংবাদিকসকলো লৈ থাকে যায় ফালে, যিবিলাক পেপাৰ যিবিলাক কাগজ ওলাই আছে এই কথা নকয় যে হস্পিটেল কিয় বনাব লাগে,
হস্পিটেলত কিয় ফিজিঅথেৰাপি দিব লাগে, হস্পিটেলত কিয় ফ্ৰী মেডিচিন দিব লাগে, এই কথা কিন্তু কোনেও নিলিখে। এম্বুলেন্স আছে ইমাৰ্জেঞ্চি, বাহিৰত খুজি পঠালিও বিধানসভাৰ সিটো মোৰ দিনটো মই সেইবিলাক দি আছো, চলি আছে। হস্পিটেলৰ গোটেই বস্তু কিনি আছে, চব বস্তুবিলাক। গতিকে তেনেকুৱা ধৰণৰ, গতিকে মই সেই কথাখিনি ক'ব নালাগা কথা, কিন্তু মই ঘৰত আহিছো আজি, ঘৰৰ মানুহে মই ক'বই লাগিব, নহ'লে ঘৰৰ মানুহে বেয়া পাব, ঘৰৰ মানুহে বেয়া পাব। গতিকে সেইকাৰণে একো নাই, যিসকলৰ আজি মানে চাকৰি গ'ল, ডেইলি লেবাৰ, যাৰ দৰমহা অকল 9,000 টকা, নন স্কিলড, খুব দুখীয়া মানুহ, পৰিয়াল আছে। গতিকে অসম বিধানসভাত তেনেকুৱা বহুত কাম থাকে য'ত লেবাৰ লাগে, আৰু তাতে তেওঁলোকক কৰিছিলে, আৰু সেইখিনি বিধানসভাত কৰি আহি থকা আগৰ পৰা। গতিকে সেই মানুহখিনিৰ আজি বিপদ হৈ গ'ল মোৰ কাৰণে। গতিকে হাজিৰা কৰি খোৱা মানুহে 9,000 পাই থকাৰ কাৰণে জীৱনত বেলেগ কাম কৰা নাছিল, ল'ৰা ছোৱালী লৈ চলি আছিলে। এতিয়া কোনো কথা নাই, বাৰ্তা নাই, বেচেৰাকেইটা এদিনতে চাকৰি গ'ল। মই উপলব্ধি কৰোঁ এই পৰিয়ালৰ অৱস্থা কি হৈছে, এই পৰিয়ালৰ ল'ৰা ছোৱালীৰ অৱস্থা কি হৈছে। হঠাৎ কৰি এদিনত তেওঁলোকৰ কৰ্ম সংস্থাপন ক'ত হ'ব, সেইখিনিলৈ মোৰ বেয়া লাগিছে। এই মানুহখিনিক যদি মই ডেইলি ৱেজত দি আহি নথলে হয়, তেওঁলোকে ক'ৰবাত হাজিৰা কাজিৰা খালে হয়, বেংগলোৰত গৈ পেলাই চলিলে হয়, ক'ৰবাত হায়দৰাবাদত গৈ পেলাই হ'লেও কাম কৰিলে হয়। কিন্তু হঠাৎ ক'ত যাব, মই সেইটোলৈহে টেনশ্যন হৈছো। আৰু যিসকলে অলৰেডি চাকৰি শেষ হৈছিল, তেওঁলোকক কণ্ট্ৰেক্টচুৱেল প্ৰয়োজন আছে বুলি যাক নিযুক্তি দিয়া হৈছিলে, তেওঁলোকৰ ইলিগেল বুলি আজি তেওঁলোকৰ চাকৰিৰ পৰা ৰিলিজ দিয়া হৈ গ'ল, আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালী ঘৈণীয়েকৰ আগত, পৰিয়ালৰ আগত খুব অপমানিত হ'ল। মই তেওঁলোকৰ কথাটো উপলব্ধি কৰিব পাৰো। বুঢ়া বয়সৰ ৰিটায়াৰ হোৱাৰ পিছত, ইমান সন্মানে কাম কৰাৰ পিছত আজি এটা যোগদান ল'বলগীয়া হৈ গ'ল যে ইলিগেল এপইণ্টমেণ্টত কাম কৰিছিল। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক জবাব দিব নোৱাৰা হৈছে। বাবা, আপোনাৰতো কি দৰকাৰ আছিলে দেউতা? চাকৰি ইমান ধুনীয়াকৈ শেষ হ'ল, বুঢ়া বয়সত কি দৰকাৰ আছিলে আৰু তই নিজৰ চাকৰিটো কিবা কৰিবলৈ? আজি ইমান বদনাম তই ঘৰত আনিলা, এই ল'ৰা ছোৱালী চবে জকাইছে। আপোনাৰ দেউতাও বোলে খেদা খাইছে, আপোনাৰ দেউতাও বোলে ইলিগেলি সেই কাম কৰি আছিলে। এই পৰিমাণৰ অৱস্থা কি হৈছে? গতিকে এইটো মোৰ কাৰণে হ'ব লগা হ'ল, কাৰণ মোৰ দিনটো সেইবিলাক কৰা হৈছিল। গতিকে মই এদিন এই পৰিয়ালক লৈ মই চবকে কম, স্বীকাৰ কৰিম, সেইটো তোমালোকৰ পৰিবাৰৰ এই দেউতাৰ নহয় ভুলটো। তেওঁ অসম বিধানসভাত মোৰ দিনত লগাৰ কাৰণেহে নিযুক্তি দিছিলে। গতিকে তোমালোকে জীৱন্তত নিজৰ মা দেউতা যিবিলাকে আজি হঠাৎ কৰি চাকৰিৰ পৰা বেনিয়মত নিযুক্তি পোৱাৰ নামত, ইলিগেল এপইণ্টমেণ্টৰ নামত বৰখাস্ত হ'ল, এই কথাটো তোমালোকৰ মা দেউতাহঁত ভুল বুলি ভাবিব নালাগে। তেওঁলোকক সন্মান দিবা সদায় মা দেউতা হিচাপে। তোমালোকৰ মা দেউতাই কোনো দোষ দিয়া নাই, আপোনাৰ গিৰিয়েকে আপোনাৰ পতিয়ে কোনো দোষ কৰা নাই, আপোনাৰ পত্নীয়ে কোনো দোষ কৰা নাই। মই কেইদিনমান পিছত তেওঁলোকৰ গোটেই পৰিয়ালক মই কথা বুজাই দিম, যাতে তেওঁৰ ইজ্জতটো পৰিবাৰত থাকে। তেওঁলোকক মই সন্মানটো ঘূৰাই দিব লাগিব এই মানুহখিনি, কাৰণ তেওঁলোকে মই বিধানসভাৰ অধ্যক্ষ হোৱাৰ সময়ত মোৰ লগত কাম কৰি আজি যে ইমান সফলতাৰ কথা আমি কৈ আছো, এই মানুহখিনি এই সফলতাটো আনি দিয়াটো। গতিকে সেইটো কেইদিনমান পিছত মই নিজে কৰিম বুলি ভাবিছো, কাৰণ তেওঁলোকে নহ'লে ঘৰত সদায় অপৰাধী হিচাপে থাকিব, নিজৰ বোৱাৰীক মুখ দেখাব নোৱাৰিব, নিজৰ জোঁৱাইক মুখ দেখাব নোৱাৰিব, সদায় এওঁলোকৰ ল'ৰা ছোৱালী অপবাদ সহ্য কৰিব লাগিব। এইটোৱেই মোৰ এটা অন্তৰৰ দুখ। কিন্তু সেইখিনি মানুহৰ পৰিবাৰত যাহাতে সেই কথাটো লয়, কেতিয়াও এই ৰিটায়াৰ্ড মানুহখিনিয়ে ঘৰখনত লজ্জিত হৈ থাকিব নালাগে, এই ব্যৱস্থাটো মই কৰি দিম। আপোনালোকক মই কৈ দিছো, মই আপোনালোকৰ সন্তান, আপোনালোকৰ বিধায়ক, আৰু সেই হিচাপে কাকো মই কত বদনামী কৰি থৈ নাম। গতিকে সেইখিনি আজি সমষ্টি মই কাকো কোৱা নাই কথা, মই মিডিয়াতো কোৱা নাই,
কিন্তু মই ঘৰৰ মানুহ সদায় আপোনালোকে মোক সন্দেহ চকুৰে চাই থাকিলে মোৰ এসাঁজ ভাত গিলিব পৰাটোৱেই দিগদাৰ হৈ যাব, হয় না নহয়? এইখিনি কথাটো। গতিকে যিয়ে নহওক এইবোৰ চলে। আমাৰ কামবিলাক যিমানে ভাল কাম নকৰক, ইয়াত ৰাজনীতি জড়িত আছে। আৰু ৰাজনীতি য'ত জড়িত আছে সঁচাও মিছা, মিছাও সঁচা। আজি কোনোবা অৰুণোদয় পাই পেলাই ভাল হৈছে, কিন্তু অৰুণোদয় দিয়াটো বেয়া বুলি কৈছে। ল'ৰা ছোৱালীক আজি কলেজ পঢ়াৰ লগে লগে এটা জলপানী দিয়াৰ ব্যৱস্থা কৰিছে, যাতে স্কুল কলেজ দুখীয়া হলেও পঢ়িব পাৰে। কোনোবা তাকে ৰাজনীতি সমালোচনা কৰিছে। মানে চবটোৱে তেনেকুৱা থাকে ৰাজনীতিত, ভালটো বেয়া কোৱা, বেয়াটো ভাল কোৱা। যিয়ে নহওক, এতিয়া মোক মন্ত্ৰীৰ দায়িত্ব দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এনেকুৱা এটা বদনামৰ মাজত, পৰিবেশৰ মাজতো মোৰ ওপৰত বিশ্বাস আস্থা ৰাখি ইমান ডাঙৰ ৰাজনীতিক জীৱনত ৰিস্ক লৈ আজি মোক মন্ত্ৰিত্ব প্ৰদান কৰিলে। মানে অকল কাল নহয়, বোকাৰ মাজৰ পৰা মোক উঠাই আনিলে। গতিকে চিৰ কৃতজ্ঞ। এই আজিৰ কথা নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই আজি 26 বছৰ প্ৰথম MLA হোৱাৰ পৰা একেলগে কাম কৰি আহিছো সব ক্ষেত্ৰত। গতিকে তেখেতে মোক বুজিবলৈ একো বাকী নাথাকে মই কিমান বেয়া মানুহ। মই ভাবো ৰাজনীতিক যিমান মোৰ কৰ্মী বৃন্দ আছে, ৰাজনীতিক নেতা আছে, যি দলৰে নহওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ মোৰ বেয়াটো কিমান এইটো জানা মানুহ নাই। গতিকে তেখেতে জানে মই বেয়া মানে কিমান বেয়া। গতিকে তেনেকুৱা ধৰণৰ তাৰপিছতো আজি মোক দায়িত্ব দিয়াৰ পিছত আজি মই চিৰকৃতজ্ঞ মাত্ৰ নহয়, মই সদায় অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাম। মোৰ ৰাজনৈতিক জীৱনত যেতিয়াই যি হৈছিলোঁ তেতিয়াই মই যি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। তামোলপুৰৰ বিধায়ক সেই সময়ত একো নাই, ব্লকৰ টকা পইচাবিলাক যোনে তোনে ফল্ড স্কিম দি পইচা ওলাই খায়। তেতিয়া ব্লকৰ জৰিয়তে গাঁৱৰ কালভাৰ, ৰাস্তা, চেনগ্ৰেভেল কৰিবলৈ চেষ্টা কৰিছিলোঁ। বাল্টি নদীত ব্লকৰ পৰাই RCC দলং মই BDO বিলাকক বনাবলৈ দিছিলোঁ। আমাৰ আনন্দ বাজাৰৰ দলং এখন তেতিয়াও মই চেংচন কৰি আনি পালে তাত কৰাই দিছিলোঁ। তাৰপিছত মই MLA নাই, তথাপিও বিভিন্ন অনুষ্ঠান, দুৰ্গা পূজা, বিহু, যেতিয়াই যি হয় মোক যেতিয়াই মাতিছে তেতিয়াই মই এপাক দেখা দিছোঁ নিজৰ জেগা হিচাপে। সময়ে সময়ে ক'ৰবাত ৰাস্তা, ক'ৰবাত মেডিকেল, ক'ৰবাত কিবা থাকিলে কোনোবাত ক'লে মই সেইখিনি কামবিলাক কৰাই দি আহিছোঁ। যেনে কালাকুছিত এটা প্ৰাইমাৰী হেল্থ চেণ্টাৰ মই MLA নাছিলে, একো নাছিলে, তথাপিও হয়তো মই কৈ ফালে অনুৰোধ কৰি পেলাই সেইবিলাক কামটো কৰাই দিছোঁ। তেনেকুৱা ধৰণৰ মই সদায় কামবিলাক কৰি আহিছোঁ। মই ৰাজ্যসভাৰ MP, ৰাজ্যসভাৰ MP হিচাপে অসমৰ সমস্যাবিলাক উত্থাপন কৰিছোঁ আৰু ৰাজ্যসভাৰ MP পুঁজি যি পায় সেইটো দি মই যিমান পাৰোঁ য'তে ত'তে আজি মই কাম কৰিছোঁ। সেইবিলাকৰ ভিতৰত বহুত ভাল কামো আছে আৰু কিছু সৰু সুৰা কামো আছে। ইয়াৰ পিছত অধ্যক্ষ হিচাপে থাকোঁতেও মই যি পাৰোঁ কাম কৰিছোঁ। তেতিয়াও মই ঘৰ হিচাপে তামোলপুৰ সমষ্টিত বিভিন্ন ব্যক্তিত কেতিয়াবা কিবা যদি আছে মই চেষ্টা কৰিছোঁ কেনেকৈ এইটো সহায় কৰিব পাৰোঁ। তেনেকুৱাকৈ সহায় সাহায্য মই কৰি আহিছোঁ। ইয়াৰ পিছত আজি চৰকাৰে মোক যি এটা বিশ্বাসৰ দায়িত্ব দিছিলে সেইটো যিমান পাৰে মই ভালকৈ কৰি আহিছোঁ। ইণ্টাৰনেশ্যনেল এটা ফৰামত ভাৰতৰ পাৰ্লিয়ামেণ্ট আৰু পাৰ্লিয়ামেণ্টাৰী ফৰামে মোক 3বাৰকে কাৰ্যকৰী সদস্য হিচাপে ইণ্টাৰনেশ্যনেল কমিটিত মোক ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ দিলে। কোনো ৰেকৰ্ড নাই ভাৰতৰ ইতিহাসত যে এজন মানুহকে 2বাৰ 3বাৰ প্ৰতিনিধিত্ব কৰিবলৈ দায়িত্ব দি থকা। মোৰ ক্ষেত্ৰত সেইটো হৈছে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনত আমাৰ লণ্ডনৰ হেড কোৱাৰ্টাৰ তেওঁলোকে ঘোষণা কৰিছে যে বিশ্বজিৎ দৈমাৰীয়ে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰীৰ 100 বছৰীয়া ইতিহাসত সবতকৈ বেছি দিন সদস্য হিচাপে থাকি কাম কৰিছে। এইটো মোৰ ৰেকৰ্ড আছে। ভাৰততো মোক 3বাৰ দিলে কণ্টিনিউ MLA হোৱাৰ পৰা আজিও মই হৈ আছো। কেইদিনমান পিছত মই অধ্যক্ষক জনাম আৰু অধ্যক্ষে তেতিয়া মই যিহেতু অধ্যক্ষ নহয় বেলেগক থাকিব
বাকী থকা দিনটো। গতিকে এইবোৰ আছে, মই নকলো হয় এইবিলাক কথা, কিন্তু কিছুমান কথা নাজানিলে কেতিয়াবা কোনোবা কোৱা কথাটোকে হয় নেকি বুলি ভাবে। আমাৰো এনেকুৱা নহয়, মা দেউতাই ডাঙৰ কৰিছে, মা দেউতা সদায় আমি লগত আছো। কেতিয়াবা বেলেগে কয় তোৰ দেউতাই খাই দিলে, তোৰ দেউতা একদম বাৰে পাগলা হয়, ই ঠিক নাই, আৰু লৰাই ভাবে এই বেলেগে কোৱাটোৱে হয় নেকি বুলি ভাবে, হয় না? মোৰো এনেকুৱা ধৰণৰ কেতিয়াবা হ'ব খোজে। গতিকে জানি থাকিলে এটা এনালাইচিছ কৰা, মই ইমান সাধু হয় নহয় এইটো নালাগে, এইটো তুলনা কৰি চাবৰ কাৰণে মই কৈছো বিধানসভা এবাৰ আহক। তো এইবাৰো মই MLA হলো। এতিয়া পাৰ্চনেলিটি আনপাৰ্চনেলিটি কি কয়, সৌভাগ্যক্ৰমে আৰু দুৰ্ভাগ্যক্ৰমে মই মন্ত্ৰী হলো। মন্ত্ৰী হলেতো এতিয়া মুখ্যমন্ত্ৰী যি কয় এইটো কৰিব লাগিব, আৰু অসমৰ মন্ত্ৰী হল কাৰণে মই গোটেই অসম পৰিভ্ৰমণ কৰিব লাগিব, আৰু গোটেই কাম দিছপুৰত থাকি কৰিব লাগিব। আৰু মই হয়তো তামোলপুৰ যিমান ঘনে ঘনে আহিব লাগিছিল ইমান ঘনে ঘনে কিজানি মই আহিব নোৱাৰো। আকৌ এটা বদনাম, তামোলপুৰত কেইজন মানে এতিয়াৰ পৰা আৰম্ভ কৰিব, দেখিলে মন্ত্ৰী হলে কি হব, মানুহটো যদি দেখা দেখি নাহে। কিন্তু আমি পাৰিম না নোৱাৰিম? বিশ্বজিৎ দৈমাৰী অকল আমাৰ কামটো কৰাই দিয়ক, বাকী সি ৰাজ্যৰ কাম কৰক, অসমৰ কাম কৰক। পাৰিব না নোৱাৰিব? আমাৰ সমষ্টিয়ে পাৰিব না নোৱাৰিব? আমাৰ সমষ্টিয়ে যে বিশ্বজিৎ দৈমাৰীৰ সমষ্টি থাকিব নালাগে, সমষ্টি কামটো কৰি দিলে হ'ল আৰু নিজে ৰাইজৰ সেৱা কৰি থাকক। অসমৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে দিছে এই বিভাগটো কৰিবলৈ, বিশ্বজিৎ দৈমাৰীয়ে সেইটো কাম কৰক। সমষ্টিত আমি আছো, এইটো ক'ব পাৰিব লাগিব। সমষ্টিত আমি আছো, অকল সমষ্টিৰ বিধায়ক হিচাপে আমাৰ সমস্যাখিনি তেওঁ অফিচাৰক কয়, কাক বা কয়, দিছপুৰত কয়, ইফালে কৰি থাকিলে হ'ল। এই কথা আমাৰ সমষ্টিৰ মানুহে ক'ব পাৰিব লাগিব, মই সহযোগ কৰিব লাগিব। আৰু নহলে যদি মই সমষ্টি কৰি থাকো, মুখ্যমন্ত্ৰীয়ে 2 বছৰৰ পিছত কব তোৰ যদি ইমান টাইমে নাই, মন্ত্ৰী আৰু কিয় হৈ থাকিব লাগে, হয় না? তোৰ যদি সমষ্টিৰ মোহ আছে, তই সমষ্টিৰ কাম কৰি থাকো, অসমৰ দায়িত্ব তুমি কিয় ল'বা? এনেকুৱা ধৰণৰ কথাবিলাক আহে আৰু আহিবলগীয়া হয়, কাৰণ এটা চৰকাৰ ৰাইজৰ সেৱা কৰাটো ইমান সহজ কথা নহয়, ইমান সৰু কথা নহয়। মই মাত্ৰ সেইখিনি কথা কৈ আপোনালোকক জনাই থলো। ভৱিষ্যতত হয়তো মোক ফিজিকেলি বেছি নাপাব পাৰে, এনি টাইম গুৱাহাটীত আহিলে মোক পাব, কিন্তু মই ইয়াত মাজে মাজে আহিম, আৰু মাজে মাজে ৰাতি যদি আহি ওলাব পাৰে ৰাতি মই আহি থাকিব পাৰিম। 2 ঘণ্টাহে লয়, একো নাই। 8টাত ওলাই আহিম, 10টাত পাম, 12টাত ওলাই যাম, 2টা বজাত শুম, আৰু 6টা 7টাত উঠি মই যদি ক'ৰবাত যাব লাগে যাম, নহলে 10টাতহে অফিচ, হয় না নহয়? গতিকে আমি ৰাতি হলেও মাজে মাজে প্ৰয়োজনটোত আমি লগ লাগি থাকিম, লগ পাই থাকিম। বাকী যিখিনি নেতা বিজেপি, BPF, এইটো দায়িত্ব থাকিল মোৰ হৈ পালে ৰাইজক আমি যি প্ৰতিশ্ৰুতি দিছো, ৰাইজে যিবিলাক আমাক জনাইছে সমস্যাৰ কথা, এই গোটেইবিলাক যাতে আমি কৰি দিব পাৰো, তাৰ কাৰণে আমি অলপ দায়িত্ব ল'ব লাগিব। আমাৰ দলীয় নেতা আৰু দলীয় কাৰ্যকৰ্তা যিমান আমাৰ সামাজিক ক্ষেত্ৰত কাম কৰি আছে, আপোনালোককো মই অনুৰোধ কৰিছো, আপোনালোকেও মাজে সময় মোক ক'বলৈ আমনি পাব নালাগে, মোক জনাবলৈ আমনি পাব নালাগে যে আপোনালোকে দেখা সমস্যাবিলাক, আপোনালোকে মনত ভাবা কিছুমান সমাধানৰ ব্যৱস্থাবিলাক যাতে আপোনালোকেও মোক সদায় জনাই থাকে। গতিকে আমি চবে মিলি পেলে তামোলপুৰখন উন্নয়ন কৰিব লাগিব, এই সমষ্টিক আমি উন্নয়ন কৰিব লাগিব। আৰু যেতিয়া আশাত ৰাইজে ভোট দিছে, ৰাইজে পঠাইছে, আৰু যিটো দ্বাৰা মই আজি মন্ত্ৰী পৰ্যন্ত হলো, গতিকে মন্ত্ৰী হোৱাৰ পিছতো যদি তামোলপুৰত একো নহয়, তেতিয়া দেখোন কাকো ভোট দি লাভ নাই, এনেকুৱা হৈ যাব মানে ৰাইজৰ। গতিকে ৰাইজক আমি আস্থা দিব লাগিব, বিশ্বাস দিব লাগিব, আমি কৰিব পাৰো, আমি কৰিব পাৰো। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতে সদায় এতিয়া আমাৰ লগত তামোলপুৰ ৰাইজৰ লগত থিয় দিছে, মোৰ নিৰ্বাচন থিয় দিছে। মই মন্ত্ৰী হোৱাৰ ক্ষেত্ৰতো তেৰাকৈ হলেও কিবাকৈ হলেও তেওঁ
বহুতখিনি কৈছে, ইয়াত আহিও কৈ গৈছে নহয় জানো, পাৰ্টি অফিচতে কৈ আছে যে মন্ত্ৰী দিবই লাগিব, বিশ্বজিৎ দৈমাৰী আমাক কাম কৰিব লাগে, গতিকে এইখিনি কথা ময়ো কওঁ। তেনেকুৱা ধৰণৰ মানে সহযোগটো তেওঁ কৰি আহি আছে। তেনেকুৱা ধৰণৰ বাকী আমি ইয়াত একেলগে যিহেতু কাম কৰিছোঁ, একেলগে বহি পেলাই আমি এতিয়া পৰিকল্পনাটো কৰি ল'ব লাগিব। বিভিন্ন বিভাগ কালি পৰহি দায়িত্ব পোৱাৰ পিছত গোটেই মন্ত্ৰীৰ লগত মই টিম হ'ম, তো প্ৰত্যেকটা বিভাগৰ গোটেই কামখিনি আমি আমাৰ সমষ্টিত কৰিব পাৰিম। প্ৰত্যেকটা বিভাগৰ চব মন্ত্ৰীকে আমি আনিম। গতিকে মন্ত্ৰী হোৱাৰ এইটোৱে এটা সহজ কি মৰে মন্ত্ৰী বন্ধুসকল চব আমাৰ সমস্যাৰ বিভাগটো চাই আছে। গতিকে এশটা নহ'লেও এশটো আমি 20টা পাৰিম, হয় নে নহয়? 10টাটো পাৰিম। বেছি ক'লে আকৌ বেলেগে ভাবিব তেওঁলোকে দেখোন নিজৰ কথা পাতি আছে। মই সমষ্টিবাদীৰ কাৰণে সমষ্টিৰ কথাহে পাতি আছো। গতিকে দীঘলীয়া বক্তব্য মই আৰু ৰাখিব খোজা নাই। বহুতে কষ্ট পাইছে, ৰাতিপুৱাতে আহিছে আৰু মোৰ অন্যান্য প্ৰগ্ৰামো আছিলে। আমি অন্য দিনত ভালকৈ লগ পাম। ইমান ডাঙৰ এটা মানে কিবা কি কয় সমাগমত আমি চব মানে কথা পতাটো সম্ভৱ নহয়। গতিকে আমি এতিয়া সময় আছে, লগ পাই থাকিম। কাৰ কি প্ৰব্লেম, কাৰ কি হয়, এইবিলাকো আমি কথা পাতি কৰি যাই থাকিম। আজি মাত্ৰ মই প্ৰথম মন্ত্ৰী হৈ আহিছোঁ। কালি পৰহিৰ পৰা দায়িত্ব পোৱাৰ পিছত হয়তো মই সোনকালে আহিব নোৱাৰিম। সোনকালে আহিব নোৱাৰিলে আকৌ দুখ পাই থাকিব, এই মন্ত্ৰী হৈ আমাক পাহৰি গ'ল। সেইকাৰণে মই আজি আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কালি মই সুধিছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বিভাগ নোহোৱালৈকে অফিচত একো কাম নাই, গতিকে যাই আহিব পাৰে। গতিকে সেইকাৰণে মই আজি আহিছোঁ আপোনালোকক দেখা দিবলৈ, সম্বৰ্ধনা ল'বলৈ নহয়, দেখা দিবলৈ আহিছোঁ। গতিকে আমি পাই থাকিম, নিশ্চিত থাকক। আমি চবে সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু এই সমস্যাবিলাক একেবাৰতে চব নহয়, ইম্পৰ্টেণ্ট কোনটো এইটো বাছি লওক। প্ৰথম বছৰ আমাৰ ইম্পৰ্টেণ্ট কোন, ছেকেণ্ড আমাৰ ইম্পৰ্টেণ্ট কোন, এনেকুৱা ধৰণৰ কৰি গৈ থাকিলে আমাৰ কামবিলাক হৈ যাব। গতিকে চবে জানা মানুহখিনিয়ে নাজানা মানুহ সহায় কৰিব লাগিব। নাজানা মানুহখিনিও নিজে নাজানিলেও বহি নাথাকি জানা মানুহক ক'ব লাগিব যে এইখিনি আপুনি মোক বুজাই দিয়ক, সহায় কৰি দিয়ক, এইটো কৈ দিয়ক, এইটো কাম কৰি দিয়ক। তেনেকুৱা ধৰণৰ যিয়ে নহওক, মই যিহেতু টাইম নাপাওঁ, মই এটা ছিষ্টেম বনাম। মই কৈছোঁৱেই যে তামোলপুৰৰ মোৰ এটা অফিচ থাকিব। মানুহে মোক বিচাৰি থাকিব নালাগে। অফিচত থকাৰ লগে লগে তাৰ দৰখাস্ত ৰেজিষ্ট্ৰেশ্যন হ'ব, মোৰলৈকে যাব, মই বিভাগৰ লগে কথা পাতিম আৰু যদি হয় আপুনি দিছপুৰ নোযোৱাকৈ আপোনাৰ কাম হৈ যাব। এনেকুৱা কাম মই কৰিম। চৰকাৰৰ যিখিনি অনুদান এনে চলি থাকে, সেই অনুদানবিলাকক আপোনালোকে তামোলপুৰতে এপ্লাই কৰিলে হৈ যাব। আপোনালোকে ফিজিকেলি যাব নালাগে। মোৰ চব ৰেকৰ্ড থাকিব আৰু মই যেতিয়াই আহিব আপোনালোকে মোক প্ৰশ্ন কৰিলে মোৰ অফিচৰ টিমখিনিয়ে মোক বুজাই দিব কোনটো কি আছিলে। গতিকে তেনেকুৱা কৰি থাকিম। আপোনালোকেও সেইটোকে ভালদৰে কৰিলে সেই অফিচটোও অলপ কাৰ্যক্ষম হ'ব আৰু সেই অফিচৰ মানুহখিনিকে মই দায়িত্ব দিম। ডিচিৰ লগত কথা পাতক, বিডিঅ'ৰ লগত কথা পাতক, মোৰ এবচেঞ্চ মই কৈ দিম আৰু ইয়াৰ পিছত মই অহাৰ দিনা যদি কাম নহয়, মই অহাৰ দিনা গোটেই বিষয়াক মাতি পেলাই এই কামখিনি নিষ্পত্তি কৰিবলৈ দিম। গতিকে তেনেকুৱা ধৰণৰ আমি আমাৰ সমষ্টিৰ কামটো কৰি যাম। গতিকে সেয়েহে চবে আমি নিশ্চিত থাকক। এটাটো হ'ল নিজে এতিয়া অলপমান মানসিকভাৱে প্ৰস্তুত হওক, তৈয়াৰ হওক যে এই 5 বছৰ তামোলপুৰৰ কাৰণে এটা সোণালী সময় আৰু বুজি পালে না? কি কয় গল্ডেন ইয়াৰ। হা, এইটো ক'লে মানুহে বেয়া পায়, বেছি শব্দটো বেছি ভাল নহয়। সুযোগ বুলি ক'লে বদমাইছ বুলি ভাবে মানুহবিলাকে। গতিকে সোণালী টাইম 5 বছৰ তামোলপুৰ সমষ্টিৰ বাসীৰ কাৰণে এটা গল্ডেন পিৰিয়ড। পিৰিয়ডটো কি অসমত সোণালী সময়, সোণালী সময়। আৰু এই সোণালী সময়টো এনে আৰু মুখ ফুলি পেলাই অভিমান কৰি বহি থাকিব নালাগে যে বেটাক এদিন পাম মই।
এই মই কওঁতে 5 বছৰ মই ইলেকশ্যনত আহিম, তেতিয়া ক'ব হয়তো মই 5 বছৰ টাইমেই নাপালোঁ খবৰ ল'বলৈ, এতিয়া আহিছা বুলি ক'ব। মই শুনিও খং উঠি মনে মনে বহিব নালাগে। যি গালি দিব লাগে ফোনত গালি দিয়ে না আহিলে গালি দিয়ে, লগে লগে গালি দিব, যাহাতে আপোনাৰ কামটো মই লগে লগে কৰিব পাৰোঁ। ঠিক আছে, সেইটো কৰক। মোৰ লগত আৰু একো কিবা নাই। মানুহবিলাকে মোক ভাবি থাকে দূৰত থকাৰ কাৰণে, বা এইটো কেনেকুৱা, মোক বা সি চিনি পাব না নাই, এইটো মোৰ কাৰণে বিৰাট দিগদাৰ। মোক চিনি পাইছে না নাই বুলি কৈ থাকে। চিনি পোৱা নোপোৱাৰ লগত কথাই নাই, মই আপোনাৰ MLA। গতিকে আপুনি যি ক'ব সেইটো মই শুনিবই লাগিব, আৰু যি পাৰোঁ আপোনাৰ কামটো মই সহায় কৰি দিব লাগিব। চিনি পোৱাৰ কথা কৈ থাকিলে মোৰো অলপ দিগদাৰ হয়। চিনি নাপাওঁ বুলি কয়, কি কয়, এনেই মিছাকৈ চিনি পাওঁ বুলি ক'লেও পিছত মই গম নাপাওঁ যে সেইটো কোনটো লগৰ আছিলে। সেইকাৰণে সেইবোৰ টেষ্ট কৰি থাকিব নালাগে। মোক ডাইৰেক্ট ক'লে তইতো ক'ত মনত থাকিবি, মই অমুক গাঁৱতে অমুক আছিলোঁ, তোৰ লগত এদিন দে ভাত খাইছিলোঁ, বাকী খোৱাটো নকলেই হ'ল। বুজি পালা? আমাৰ এনেকুৱা অৱস্থা। ভাই তই থাকোঁতে তই কৰি নিদিলে কেনেকৈ হ'ব? এনেকুৱা ধৰণৰ ডাইৰেক্টলি আপোনালোকৰ জাগাৰ কিবা যদি বিষয় আছে যিটো MLA হিচাপে মই কৰিব পাৰোঁ, ডাইৰেক্টলি ক'ব চবে। আৰু মই তেনেকৈ হয় মানুহটো, চিধা ক'লেহে মই চিধাটো বুজি পাওঁ। তেৰা বেকা কৈ থাকিলে মোৰো বিৰাট দিগদাৰ লাগে, কেতিয়াবা বুজি পাওঁ। তো এইখিনি ক'লোঁ। গতিকে আমি সময় আছে, আৰু কেইদিনমান পিছত যেতিয়া ফাইনেল মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিয়ে, যেতিয়া যিখিনি বিভাগ, সেইটোতো প্ৰব্লেমেই নাই, আমাৰ কামটো হয় নে নহয়? মানে চৰকাৰৰ কিবা যদি থাকে ঠিক কৰিব পৰা পৰ্যায়ত সেইটো আমি কৰিব পাৰিম, বাকী বিভাগটো আমি পাৰিম। আমি হাজৰিকা মহিলাই ডাঙৰীয়াৰ লগত কথা পাতি লৈ চিষ্টেম এটা কৰি লওঁ যে আমাৰ MCLA বিলাকৰ লগত, আৰু আমাৰ পাৰ্টিৰ MCLA নাই, তথাপিও ইয়াৰ তামোলপুৰৰ আমাৰ বৈবাৰীৰ 2-3জন নেতা আমি ঠিক কৰি দিম, ঠিক কৰি ল'ব, আৰু তেওঁলোককে যাহাতে হাজৰিকা মহিলাই ডাঙৰীয়াই আমাক প্ৰতিনিধি বুলি ভাবিলে হ'ল। কিন্তু এই মানুহখিনিকো চাই থাকিলে হ'ল, যদি পচন্দ হোৱা নাই কিছুমান ক্ষেত্ৰত ডাইৰেক্টলি ক'লে হ'ল, তেতিয়া আমি বুজাই দিম, আৰু নহ'লে বদলাই দিম আৰু মানুহ, হয় নে নহয়? সোনকালে টাইম থাকোঁতে ক'ব লাগে। যিবিলাক মানুহক হাজৰিকা মহিলাই ডাঙৰীয়াই দায়িত্ব দিব, মই দায়িত্ব দিম, সময় থাকোঁতে কিবা যদি গড়বড় কৰি আছে কৈ দিব লাগে। কিন্তু নোকোৱাকৈ যদি থাকে সময়বোৰ পাৰ হৈ যাব, আমাৰ হ'ব নালাগা বহুত উল্টা কামবিলাক হৈ যাব। ঠিক আছে, এনেকুৱাকৈ আমি চলি যাম। আপোনালোকে চবে বহুত কষ্ট কৰিছে এই নিৰ্বাচনটো। আমাতকৈ আপোনালোকৰহে যিটো দৃঢ়তাৰে আমাক ছাপৰ্ট দিলে, ভোট দিলে, এই ইলেকশ্যনৰ ৰিজাল্টটো সেইটোহে হৈছে। আমাৰ লিডাৰবিলাকে ভাবি আছিলে যে আমি হয়তো বহুত কম ভোটতেহে জিকিম। কেতিয়াবা কোনো ভয়ে খাইছিল, বেয়াই হ'ব নেকি, ইমানে টিভিটো বেয়া, ক'ৰবাতো বেয়া, হয় নে নহয়? কিন্তু ৰাইজে ফুটিলে সদায় ৰাইজে কৈছিল নাই জিকিব, হয়তো বেছি নাপাব পাৰে, হ'লেও জিকিব। আৰু ৰাইজে এই কথাটোৱে ৰাষ্ট্ৰত প্ৰতিফলিত হৈ গ'ল যে আমি প্ৰায় 30,000 ভোট ব্যৱধানত জয়যুক্ত হৈ গ'লো। এইটো ৰাইজ, মানে আমাতকৈ ৰাইজে বেছি প্ৰুভ কৰি দেখুৱালে যে আমি আপোনালোকৰ লগত আছো। সেইকাৰণে আমাৰ নেতাসকলক কৈছে আপোনালোকে দেখোন বিশ্বাস কম। তামোলপুৰৰ আমাৰ বৈবাৰীতো কৈ আছিলে নাই হাৰিলেও আমি অলপ কম ভোটতে হাৰিম, 2,000 মান কম পাম। তাৰমানে ৰাইজক বদনাম দিয়া হৈছে নে নাই? এতিয়া ৰাইজে কি কৰি দিলে, ৰাইজেতো কিমান দিলে ভোটটো? 29, কিমান? 30,000 33,000 দিলে ৰাইজে। আৰু ডিফাৰেন্স কিমান হ'ল UPPL লগত? 3,000। নহয়, মই কৈছো কি আমাৰ কাৰ্যকৰ্তাই কৈ আছিলে আমি 2,000 তলত থাকিব লাগিব পাৰে। এতিয়া আমাৰ বেছি হ'ল, মানে আমাৰ কিমান বেছি হ'ল অপজিশ্যনৰ পৰা? 3,000 চাচোন। গতিকে ৰাইজে গালি দিব পাৰিব লাগে আমাৰ পাৰ্টিৰ মানুহবিলাকক, হয় নে নহয়? ৰাইজে ভাবিছিলে। গতিকে চাওক, বৈবাৰী আমাৰ দৰংগাজুলি বাগানপাৰা জিকিব বুলি কৈছে, হ'লেও ভোটটো ৰাইজে দিয়াতকৈ কম পাব বুলি কৈছিল।
হয় না নহয়? গতিকে ৰাইজে গতিকে এই ৰাইজক আমি সেৱা কৰিব লাগিব। আমাৰ নেতা কাৰ্যকৰ্তা সদায় ৰাইজৰ কথা শুনিব লাগিব, ৰাইজৰ ওচৰত যাব লাগিব, আৰু ৰাইজে সদায় আমাৰ লগত থাকিলে আমাৰ পাৰ্টি এনেকৈ চলি থাকিব, আমাৰ প্ৰতিনিধি জিকি থাকিব, আমাৰ আজি ডেপুটি স্পীকাৰ তেওঁলোকে সদায় জিকি থাকিব, আৰু ময়ো সদায় তেনেকুৱা থাকিব পাৰিম। আৰু যদি নহয় তো আমিও কেতিয়াবা টোপোজ কৰি পৰি যাম, হয় নে নহয়? ৰাইজৰ লগত কি আছে আৰু যেতিয়া ভাল ভাল, যেতিয়া বেয়া বেয়া পাত্তাই নাপাব, হয় নে নহয়? যিবিলাকে হাৰিছে সিহঁতৰো ভবা নাছিল না ৰাইজে এনেকুৱা কৰিব বুলি, হয় নে নহয়? ৰাইজেহে কৰিলে, গতিকে ভৱিষ্যততো ৰাইজে নিৰ্ণয় কৰিব। তো ঠিক আছে, আমি লগ পাই থাকিম আৰু লাহে 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 চব ঠিক হৈ যাব। এতিয়া চৰকাৰে এতিয়ালৈকে মানে আপোনাৰ মন্ত্ৰিত্বৰ দায়িত্ব দিয়া নাই, বিভাগ দিয়া নাই, চৰকাৰে এতিয়ালৈকে বাজেটটো লোৱা নাই। গতিকে 6 জুলাইৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমাৰ বাজেট হ'ব, আৰু 6 জুলাইৰ বাজেটতহে প্ৰত্যেক বিভাগত পইচা পুঁজি ধাৰ্য কৰা হ'ব। গতিকে আমাৰ আগষ্টৰ পৰা আমি আঁচনি ধৰিব পৰা হ'ব। ঠিক আছে, MLA ফাণ্ড আমাৰ এইবাৰ বাঢ়িলে 1.5 কোটি দিম বুলি কৈছে, আৰু অহা এপ্ৰিলৰ পৰা আমাৰ 2 কোটি হ'ব। গতিকে MLA ফাণ্ডখিনিও আমি বছৰে যদি চাৰিফালে ভাল ভাল আঁচনি কৰি যাওঁ, 5 বছৰত বহুত ভাল হ'ব। কিন্তু মানুহক এনে সন্তুষ্ট কৰিবলৈ 50,000 30,000 যদি ভগাই দিব লগা হয়, তাৰো একো নহ'ব, হয় না নহয়? গতিকে আমি নিজে নিজে অঞ্চলত বাছনি কৰক, আৰু পাৰিলে নিজৰ নিজৰ চব এলেকা এটা চেণ্টাৰ হিচাপে ডেভেলপ কৰিবলৈ আমি চবে লাগি যাওঁ, আৰু তেতিয়া গাঁওখন উন্নয়ন হ'ব। ঠিক আছে, গতিকে আমি সদায় তেনেকুৱাকৈ বহি কাম কৰিম। সকলোকে পুনৰ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰ আপোনালোকক ধন্যবাদ জনাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হাগ্ৰামা মহিলাই ডাঙৰীয়া, আমাৰ নেতাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।